ৰ'দ দেখিছেনে বাৰু? ৰ'দৰ পৰা হাত সাৰিবলৈ এটা বস্তু অনলাইনত মই অৰ্ডাৰ কৰিছিলোঁ। আজি আহি পাইছেহি বস্তুটো আৰু আপোনালোকক দেখুৱাম। তাৰ আগতে মই স্কুটিখন ভিতৰলৈ সোমাই ঘৰৰ ভিতৰলৈ গৈ লওঁ। এইটো কি আনিছোঁ চাই থাকিব দেই। গৰম দিনত কিজানি ৰ'দৰ কাৰণে হাত সাৰিবলৈ আপোনাকো লাগিব পাৰে। যদি লাগে লিংকটো দিম বাৰু, লাগিলে জনাব মুঠতে। ইমান কোমল, বহুত কোমল, যথেষ্ট দীঘল। এইটো কি আহিলে? কি হয় এইটো? হে ये क्या है? ओ अच्छा, मैं तो कुछ और नहीं समझ रहा था। মই ফ্ৰক বুলি ভাবিছিলোঁ। সৰু সুৰা এটা ফ্ৰকে আৰু এনেকৈ পিন্ধিম। এনেকৈ নহয়। मतलब कौन बंदे? सी घुसी गया ना। तो भूतनी बन जाए तुम्ही। ये तो लिखा रखा सा লাগিছে कुमार। मैंने तो अनिला ना हेमघोष बनी। ৰ'দত স্কুটি চলাবলৈও ভাল হ'ব। হাতকেইটাও ঢাক খাই থাকে আৰু কপালখনে মুখখনো ঢাক খাই থাকে। ভাল লাগিছে মোৰ। কাপোৰটো যে ইমান কোমল, বহুত কোমল কাপোৰটো। ভাল লাগিছে। এইটো কেনেকুৱা লাগিছে জনাব। ৰ'দৰ কাৰণে বেষ্ট হয় আৰু এইটো। এই চাটনিটো বনাইছোঁ আজি। চাটনিটো অনলাইনত পূৰা ভাইৰেল হৈ আছে। মানে এতিয়া আমৰ বতৰ ন, আম আৰু বিলাহীৰ চাটনিটো যে নিশ্চয় ইনষ্টাগ্ৰামত দেখিছেই। মই সেইটো ভাবিলোঁ ট্ৰাই কৰি চাওঁ। আমো আছে, বিলাহীও আছে। আম, কেঁচা আম আৰু বিলাহী এটা মই বাকলিবিলাক গুটিটো প্ৰথমতে এৰুৱাই লৈছোঁ আৰু আমটো এনেকৈ এফাল এফালকৈ কাটি পেলাই এই টাৱাখনত দি দিছোঁ। তেল চেল একো দিয়া নাই, মুঠতে তাতে দি দিছোঁ। অলপ দেৰি ৰাখি দিছোঁ গৰম হৈ পেলাই ওপৰৰ স্কিনটো বিলাহীবিলাকৰ এৰাই যায়। গৰম হৈ গ'লে ওপৰৰ স্কিনটো ধুনীয়াকৈ সহজতে এৰাই যায় আৰু আমটো ছফ্ট হৈ যায়। এইখিনি ধুনীয়াকৈ বিলাহীৰ ওপৰৰ স্কিনটো এৰাই ল'লোঁ এইখিনি। আৰু এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। গৰমে গৰমে যিহেতু মিক্সিটোত দিব নোৱাৰি, মিক্সি বাতিটোত দি পেলাই আৰু এইফালে আমটো এনেকৈ চামুচখনেদি এনেকৈ লৈ ল'লেই হয়। অকণমান টেঙা হ'লে ভাল আৰু টেঙা আম হ'লে। গোটেই কেইচকল আম এনেকৈ বাকলিৰ পৰা ওলাই ল'লোঁ। বহুতে নিশ্চয় বনাই খায়। এনেকৈ ওলাই ল'লোঁ। খুব সহজতে এৰাই গৈছে আৰু। যিসকলে বনাই খোৱা নাই এবাৰ বনাই খাব, ভাল লাগে। যদি মিঠা দিব বিচাৰে তেনেহ'লে চেনি অকণমানো দিব পাৰে, কিন্তু মই চেনি নাই দিয়া। তেতিয়া মিঠা, টেঙা, জ্বলা চব হৈ যায় আৰু। এতিয়া মই নহৰু কেইফুটামান দিলোঁ আৰু জলকীয়া দিলোঁ। এয়া দিছোঁ পদিনা। ধনিয়া থাকিলে ধনিয়া দিব, মোৰ ধনিয়া নাছিলে, পদিনা দিছোঁ। তাৰপাছতে অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। এতিয়া মই এইখিনি ভালদৰে পিচি ল'ম। চাপৰটো মাৰিছোঁ, পিচি ল'ম। এইখিনি কালাৰটোও ধুনীয়াই লাগিছে, খাবলৈ নিশ্চয় ভালেই হ'ব। এইখিনি উলিয়াই ল'লোঁ মই এতিয়া। মিঠা অকণমান যদি দি দিলোঁ হয় ভাল হয় কিজানি। মোৰ লাগিছে মানে এনেকুৱা, কিন্তু খাই চালেহে গম পাম কি হৈছে।
যদি আমটো বেছি টেঙা হয় অকণমান মিঠা লাগিছিলে বা কি হয় চাওঁচোন। এইখিনি হৈ গ'ল, বছ একেবাৰে সহজ। আৰু চাটনিত অকণমান মিঠাতেল নিদিলে ভাল নালাগে, সেয়েহে অকণমান মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি দি পেলাই ভালদৰে মিক্স কৰিছোঁ। জ্বলা আৰু নহৰু নিজৰ মানে নিজৰ যি অনুসাৰে দিব বিচাৰে তেনেকৈ ল'ব আৰু। এতিয়া অকণমান পদিনাৰ পাত এটা দি দিছোঁ দেখিবলৈ ভাল লাগিবলৈ। এইখিনি আছিলে চাটনিৰ ৰেচিপিটো। খাবলৈ ভালেই হৈছে, আমটো খালি অকণমান টেঙা। মই যি ভাবিছিলোঁ সেয়ে হ'ল আৰু, কিন্তু ভালেই হৈছে।